আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই এনেকুৱা এটা গাঁতৰ কথা কম যিটো গাঁতৰ ভিতৰৰ পৰা মানুহৰ চিঞৰৰ শব্দ শুনা যায়। মানুহক যেনেবা কোনোবাই কুবাই আছে, মানুহক যেনেবা কোনোবাই শাস্তি দি আছে এই গাঁতটোৰ ভিতৰৰ পৰা তেনেকুৱা বহুত ভয়ানক শব্দ শুনা পোৱা যায়। তো এই গাঁতটো ক'ত আছে, এই গাঁতটোৰ A to Z ইনফৰমেশ্যন আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। তো এই যিটো ভিডিঅ' আছে এই ভিডিঅ'টোত আপোনালোকে এটা লাইক কৰিব আৰু এই কথাটোৰ ওপৰত আপুনি কি ভাবে তলত আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কমেণ্ট কৰি জনাব পাৰে। আৰু এই যিটো গাঁত, এই গাঁতটো আছে ৰাছিয়াত আৰু ৰাছিয়াৰ এই যিটো গাঁত, এই গাঁতটোৰ নাম হ'ল কোলা সুপাৰ দ্বীপ ৱৰ হোল। আৰু 1970 চনত ৰাছিয়াই এই গাঁতটো খন্দা আৰম্ভ কৰিছিল আৰু সেই সময়ত মানে 1970 চনত সেই সময়ত মানে বেলেগ যিবিলাক দেশ আছে যেনেকৈ আমেৰিকাই মানে চন্দ্ৰলৈ গৈছিল, মানে বেলেগ দেশবিলাকে বিভিন্ন ধৰণৰ এক্সপ্লৰেশ্যনৰ কাম কৰি আছিল। আৰু তেনেকৈ মানে যি ৰাছিয়া আছে, ৰাছিয়াই এই যি আমাৰ পৃথিৱী, এই পৃথিৱীৰ ভিতৰত এনেকুৱা এটা গাঁত খান্দিব বুলি ভাবিলে যিটো গাঁত পৃথিৱীৰ এটা মূৰত সোমাব আৰু আনটো মূৰেৰে ওলাই আহিব, আনটো মূৰেৰে মানে পৃথিৱীৰ গাঁতটো ওলাই দিব, মানে পৃথিৱীৰ কেন্দ্ৰৰ মাজেৰে এই যিটো গাঁত আছে এই গাঁতটো সোমাই লৈ গৈ ওলাই আনিব বুলি ৰাছিয়াই ভাবিছিল। আৰু তেনেকৈ ভবামতে ৰাছিয়াই 1970 চনতে এই যিটো গাঁত, এই গাঁতটো খন্দা আৰম্ভ কৰিলে। আৰু আমাৰ যি পৃথিৱী আছে এই পৃথিৱীৰ তলত যিকেইটা মানে লেয়াৰ আছে এই লেয়াৰ কেইটাৰ তলত কি আছে বৈজ্ঞানিকে কিন্তু এতিয়ালৈকে উলিয়াব পৰা নাই, মানে বৈজ্ঞানিকে বিচাৰি উলিয়াব পৰা নাই। আৰু বৈজ্ঞানিকে জাষ্ট এটা আইডিয়া লগাইছে যে ইয়াৰ তলত খনিজ পদাৰ্থ বা তেনেকুৱা বস্তু থাকিব পাৰে। আৰু ইয়াকে বিচাৰি ৰাছিয়াই এই যিটো গাঁত, এই গাঁতটো খন্দা আৰম্ভ কৰিছিল। আৰু যেতিয়া ৰাছিয়াই এই গাঁতটো 7 কিলোমিটাৰ খান্দি পাইছিল, 7 কিলোমিটাৰ গৈ পাওঁতে ৰাছিয়াই ইমান মাটিৰ তলত পানীৰ উৎপত্তি ধৰা পৰিছিল, মানে পানী লাগ পাইছিল শিলবিলাকৰ মাজত। তাত যিবিলাক মানে শিল আছে এই শিলৰ মাজত পানী দেখা পাইছিল ৰাছিয়াৰ সেই যিসকল বৈজ্ঞানিক আছে, যিসকল বৈজ্ঞানিকে মানে এই কামটো কৰি আছিল। আৰু ইয়াতকেও আচৰিত কথাটো আছিল যে যেতিয়া এই গাঁতটো 7 কিলোমিটাৰ খান্দিছিল, 7 কিলোমিটাৰ খান্দোতে মানে মাটিৰ ইমান তলত এই বৈজ্ঞানিকসকলে পানী দেখা পাইছিল। ভাবি চাওক, মাটিৰ তলৰ 7 কিলোমিটাৰ তলত বৈজ্ঞানিকসকলে পানী পাইছে। আৰু তাতকৈ আচৰিত কথা, যেতিয়া গাঁতটো 10 কিলোমিটাৰ খন্দা হৈছিল, এই 10 কিলোমিটাৰ খান্দাৰ পিছত সেই যিবিলাক মাটিৰ তলৰ শিল আছে, শিলত মানে বিভিন্ন ধৰণৰ অণুজীৱ, বিভিন্ন প্ৰকাৰৰ অণুজীৱবিলাক বৈজ্ঞানিকসকলে পাইছিল। কিন্তু যেতিয়া গাঁতটো 12 কিলোমিটাৰ খান্দিলে, 12 কিলোমিটাৰ খন্দাৰ পিছত বৈজ্ঞানিকসকলে মানে এই যিটো গাঁত আছে এই গাঁতটো খান্দা আৰু বন্ধ কৰি দিলে। আৰু এনেকৈ 1994 চনত এই যিটো কোলা সুপাৰ দ্বীপ ৱৰ হোল, এই হোলটো মানে কমপ্লিটলি বন্ধ কৰি দি দিলে। আৰু এই যিটো গাঁত, এই গাঁতটো যেতিয়া বন্ধ কৰিলে তো তেতিয়া ৰাছিয়াই মানে অফিচিয়েলি এইটো ক'লে যে এই যিটো গাঁত আছে এই গাঁতটোৰ তলত মানে 12 কিলোমিটাৰ তলত উত্তাপ যিটো আছে, মাটিৰ যিটো টেম্পাৰেচাৰ, এই টেম্পাৰেচাৰটো মানে বহুত বেছি 180 ডিগ্ৰী চেলচিয়াছ হৈ গৈছিল, যাৰ কাৰণে এই যি ড্ৰিল মেচিন, এই ড্ৰিল মেচিনবিলাকে মানে ভালকৈ কাম নকৰা হৈছিল আৰু এইবিলাক মানে গলি যাব ধৰিছিল। আৰু আপুনি ভাবি চাওক, 100 ডিগ্ৰী চেলচিয়াছতে মানে পানী উতল আহিব ধৰে, তো তাত আছিল 180 ডিগ্ৰী চেলচিয়াছ। কিন্তু এই কথাটো মানে বহুতে অস্বীকাৰ কৰে আৰু বহু লোকৰ মতে এইটোৰ আৰু বহু লোকে মানে এইটো ভাবে যে এই যিটো গাঁত আছে এই গাঁতটোৰ ভিতৰৰ পৰা ভয়ানক মানুহৰ চিঞৰৰ শব্দ শুনা গৈছিল। আৰু মানুহৰ চিঞৰৰ শব্দ শুনা যোৱাৰ কাৰণে এই যিটো গাঁত আছে এই গাঁতটো মানে কমপ্লিটলি বন্ধ কৰি দিলে খন্দা ৰাছিয়াই। আৰু বিভিন্ন লোকে এইটোও বিশ্বাস কৰে যে এই গাঁতটোৰ ভিতৰেৰে মানে নৰকলৈ যোৱাৰ ৰাস্তা আছে, এই গাঁতটোৰ ভিতৰতে বিভিন্ন ধৰণৰ আত্মা আছে। এনেকুৱা কথাবিলাক মানে মানুহৰ মুখত প্ৰচাৰ হৈ আহিছে। কাৰণটো হ'ল যে ৰাছিয়াই এই যিটো গাঁত, এই গাঁতটো এনেকৈ বন্ধ কৰি দিলে যে এই গাঁতটোৰ ওচৰে পাজৰেও মানে কোনো লোক যাব নোৱাৰে। আৰু লগতে যাতে এই গাঁতটো আৰু পিছত কোনেও খান্দিব নোৱাৰে তাৰ কাৰণেও মানে ষ্ট্ৰিক্টলি এই গাঁতটো মানে একেবাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দি দিলে। আৰু বহু লোকে এই গাঁতটোৰ পৰা বিভিন্ন ধৰণৰ মানুহৰ শব্দ শুনা পোৱা বুলি এতিয়াও মানে বিশ্বাস কৰে। তো আপুনি কি ভাবে এই কথাটোৰ ওপৰত তলত আপুনি কমেণ্ট কৰক। আৰু এনেকুৱা মিষ্টেৰিয়াছ ইণ্টাৰেষ্টিং অসমীয়া এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাবৰ বাবে আপুনি প্ৰাঞ্জল কলিতা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি এতিয়াই ৰাখক, কাৰণ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আপুনি ইয়াতে সদায় পাই থাকিব।